হে গাইজ আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু বিহু বতৰ মই আৰু আমাৰ মাৰ ঘৰ বেছি দূৰত নহয়, গাঁৱৰ ইখন সিখন। তো গাঁৱত কিন্তু বিহু ইমান দিন হৈ গ'ল যদিও আমি ঘৰলৈ যাবলৈ সময়ে পোৱা নাই। যিহেতু বিহু বুলি সকলোবোৰ আমাৰ ঘৰলৈ আহি আছে আৰু আমিও ওচৰে পাজৰে গৈ থকা হৈছে বা ওচৰৰ মানুহখিনিও আমাৰ ঘৰলৈ তেনেকৈ আহি শেষ হোৱা নাই, মানে সেইকাৰণে ঘৰলৈ যোৱা হোৱা নাই। আৰু মাহঁতি মানে পূৰা খং কৰি আছে যে ইমান দিন হ'ল ঘৰলৈ অহা নাই, আৰু ঘৰটো বেছি দূৰত হ'লেও বেলেগ কথা, ইমান ওচৰতে হৈও তহঁতি অহা নাই বিহু বুলি একদম কৈ আছে পূৰা। সেইকাৰণে ভাবিলোঁ আজি ওলাই যাওঁ। আৰু এইফালে যিহেতু যোৱা নাই মানে আৰু তো জেং বিহু শিকিছোঁ, সেইটো কথা আপোনালোকক কৈ থৈছোঁ। মই বোৱাৰী জেং বিহু শিকি আছোঁ, সেইকাৰণেও যোৱা হোৱা নাই। মানে ঘৰলৈ গ'লে মানে মোৰ ইয়াত আকৌ জেং বিহু প্ৰেক্টিচলৈ আহিবলৈ অকণমান অসুবিধা হয়, অলপ দূৰ হয়। মানে ইয়াৰ পৰা আমাৰ য'ত শিকোগৈ তাত অকণমান ওচৰ, কিন্তু মোৰ ঘৰলৈ গ'লে মানে ইয়ালৈ আহিবলৈ আকৌ মানে মোৰ ইয়াৰ ঘৰৰ ওচৰলৈ ফিল্ডলৈ আহিব লাগে, মানে সেইকাৰণে মই যোৱা নাছিলোঁ। কিন্তু এতিয়া দেখিলোঁ এনেকৈ বিহু বুলি মানে নাচ শিকিছোঁ বুলি বহুত দিন পাৰ হৈ গৈছে আৰু ঘৰলৈ যোৱা হোৱা নাই। আৰু এতিয়া এপ্ৰিল মাহটোতে মানে যাওঁ বুলি ভাবিছোঁ। আৰু আজি হৈছে 21 তাৰিখ, আৰু আজিয়ে গৈ আহোঁ বুলি ভাবিছোঁ। আৰু যিহেতু দুদিনমান থাকিম সেইকাৰণে আজি যাওঁগৈ। আৰু তেতিয়া বাকী বিহু নাচ এইকেইদিন ঘৰৰ পৰাই আহিম শিকিবৰ কাৰণে। আৰু ঠিক আছে, এতিয়া ওলাওঁ বাৰু। প্ৰথমতে এতিয়া জেং বিহু শিকিব যাম ফিল্ডত, তাৰপিছত জেং বিহুৰ পৰা বাহিৰে যিহেতু মই আকৌ জেং বিহু শিকি ঘৰলৈ আহি আকৌ যদি ভালকৈ যাওঁ বুলি ভাবোঁ দেৰি হৈ যাব, বেছি গধূলি আন্ধাৰ হৈ যাব। সেইটো কাৰণে মানে এনেকৈয়ে যামগৈ, গধূলি যাওঁ ডাইৰেক্ট ঘৰলৈহে যাম। সেইকাৰণে মানে ইমান হেৰি কৰি নাযাওঁ আৰু এনেকৈয়ে যাম। তাৰপিছত গৈ আকৌ ঘৰত কাইলৈহে আকৌ ঘৰত আকৌ বৰমা বৰ্তা দাই খুৰীহঁতি আছে, তাহাঁতৰবোৰৰ ঘৰলৈ যাব লাগিব সেৱা ল'বলৈ। বাকী এতিয়া ওলাওঁ। আহা ওলামগৈ, আহা। ঠিক আছে, আজি চাওঁ ব'লক ভিডিঅ'টো আৰু কি হয়। আৰু এতিয়া ওলাই হৈ গ'ল, এতিয়া যাওঁ ব'লক। প্ৰথমতে যাম বিহুতলী, আৰু বিহুতলীৰ পৰা বাহিৰে যাম মাহঁতৰ ঘৰলৈ। ক'ত যাবা তুমি? মই নাই গ'লে যাম। ঠিক আছে, এতিয়া যাওঁ ব'লা। আৰু এইফালে আমি আহোঁতে বৰষুণেই দিলে, মানে গোটেই দিনটো ৰখি এইটো টাইমত আহিবলৈ থ'লোঁ আৰু এতিয়াহে বৰষুণটো আহিলে। ইমান মানে আমি দুইটা অলপমান তিতিলোঁ। আৰু তাৰপিছতে এই দোকান এখনৰ কাষতে আমি ইয়াতে অলপমান ৰ'লোঁ। তাৰপিছত এয়া দেখিছে নহয় কেনেকুৱা বৰষুণ, মানে অৱশেষত তিতি বুৰি ঘৰ পালোহি আৰু। বুজিছা কি ৰ'বা, আকৌ আহি পাইছোঁহে। অ' মাই গড, ৰ'বা, চেণ্ডেল তোমাৰ ইয়াত উঠিলে। কি আনিছা মাহিলে? নহয়, অৱশেষত মানে তিতি বৈ পালোহি ঘৰ। আৰু হেৰি ইমান দিন মানে এই বৰষুণ দিয়া দিনটোলৈ ৰৈ আছিলোঁ আমি আহিম বুলি। আৰু মই যেতিয়া মানে ঘৰলৈ আহোঁ ভিডিঅ' বনাওঁ, ঘৰলৈতো এনেই মাজতে অহা হয়, কিন্তু যেতিয়া মানে মই ভিডিঅ'টো বনাওঁ সেইদিনাখনি বৰষুণ দিবই। মানে আগৰ বাৰু সেই টাউনলৈ যাওঁতে বৰষুণ দিছিলে, আৰু এবাৰো ঘৰলৈ আহিছোঁ বৰষুণ, একদম চুলি তুলি দেখিছোঁ কি অৱস্থা হৈ আহিছে তিতি। ঠিক আছে ৰ'ব। আৰু এইফালে লিজাই কি বনাইছে চাওঁ। কি বনোৱা ভণ্টি? মই আলু চপ। যিহেতু আমি তিতি বুৰি আহিছোঁ সেইকাৰণে কিবা মানে একদম চটপটা খাবলৈ মন গৈছে, আৰু ঠাণ্ডাও লাগিলে। এতিয়া সেইটো কাৰণে এতিয়া লিজাই বনাই আলু চপ। হাই বুলি কৈ দিয়া। আৰু এতিয়া মা আহি মাতি থৈ গৈছে আমাক ৰচুন আদা বচাবৰ বাবে ভাত বনাব, চব্জিৰ কাৰণে। আৰু কিবা হাঁহ মাংস চাগে। আৰু আমাৰ ধনো আহি পালেহি, তো কি কৈছে চাওঁ অলপ। আৰু এইফালে গোটেইখিনিয়ে পাকঘৰত বহি লৈছে। এইফালে জঙাইকে কাটি আছে হাঁহ, মাছটো লাহেকৈ আহিব। ঠুকা আহিব। আৰু এইফালে মায়ে আমাক মাতিছিলে ৰচুন আদা কিবা কিবি ঠিক কৰিবলৈ, কিন্তু নিজে লাগিছে। আমি বাৰু লাহেকৈ আমি সহযোগ কৰি দিম।
আৰু এফালে ই এইটো হাঁহটো গুচাইছে আমি বা এনে খাবলৈ আহে আহিছোঁ বুলি ক'ব মই এনেও খাবলৈ অহা নাই আমি কিবা এটা কৰিম আৰু সুস্থি মই এনেও বুলি ক'ব ইমান সৃষ্টিও নহয় ধুন মানুহ তুমি চবেই কিবা কিবি কাম কৰিছে তুমিও কৰা আকৌ কিবা এটা কাম আম টেঙা 2-3টা লৈ আহিছোঁ দেই তুমিও কিবা কাম কৰা বনাবা আৰু এইফালে ককা আগফালে বহি আছিলে যিহেতু আমি চবেই ইয়ালৈ আহি দিলোঁ পাকঘৰলৈ সেইকাৰণে ককাও আহি দিলে আৰু আজি বহুত বতৰ বেয়া বৰষুণ পূৰা মেঘে একদম ঘিং ঘাং কৰি আছে সেইটো কাৰণে মানে কাৰেণ্টটো নাই আৰু হেৰি ইনভাৰ্টাৰ ইয়াত সেইকাৰণে ইয়াতে আমি চবেই গোটেইখিনি একেলগত বহিলে লাইট মানে অলপ কমকৈ জ্বলালেও হ'ব সেইকাৰণে আমি ইয়াতে বহিছোঁহি আৰু এতিয়া এইফালে দেউতাই মানে চব যোগাৰ দি আছে পানী আনি দিছে আছে পিছফালে আছে যোৱা তুমি ৰচুনকেইটা গুচাই দিয়া মোৰ বদলি আৰু মোৰ মানে এতিয়া কৰিব মন নাই যে এতিয়া মোৰ বদলি ধুন মানুহে কাম কৰিব আমাৰ ভালকৈ কৈ দিয়া অঁ এনেকৈ ঠিক আছে আকৌ অলপ পিছত দেখুৱাই আছোঁ আৰু এইফালে ভিনিয়েকৰ লগত খোলালীয়েকো লাগি গ'ল পেটটো চফা কৰাত আজি প্ৰথমবাৰৰ বাবে পেটটো চফা কৰিছে ভালকৈ কৰ দেই আকৌ কিবা গৰু হেৰি থৈ নিদিবি আৰু এইফালে হাঁহৰ পেটত এইকেইটা কণী ওলাইছে দুটা নে আৰু আছে দুটা মাংস মানে কাটি আছে মানে আৰু এইফালে পেটটো চফা কৰি আছে আমাৰ লিজাই পাৰিছে নহয় চাগে এবাৰ পেটটো চফা কৰিবলৈ কাকো কৈ থাকিব নালাগে আৰু ডাইৰেক্ট পেটু বুলি ক'লে লিজা বুলি কৈ দিবা পেটু মেইন আৰু এইফালে মোৰ ডিউটি পৰিছে মাছ ফ্ৰাই কৰা মাছখিনি ক'ত এইফালে মই মাছখিনি বনাই লওঁ এইফালে মোৰ মাছ ফ্ৰাইখিনি হৈ গৈছে আৰু এতিয়া এইফালে লিজাই চালাড ৰেডি কৰি আছে এইফালে এইখিনি চালাড হৈ গ'ল আৰু কি কৰিছ কি বনাবি আমৰ চাটনি অঁ আম যিহেতু এতিয়া আমৰ ছিজন আহি গৈছে সেইকাৰণে আমি এতিয়া খাম আমৰ চাটনি আৰু মাহেঁতি সেই হাঁহ মাংসখিনি মাহেঁতি বনালে এইখিনি চাওঁ বলকচোন কেনেকুৱা হৈছে এইখিনি জুইত বনাইছে বাকী খালে গম পাম এনেইতো দেখা ধুনীয়া দেখিছোঁ বাৰু এইফালে হেৰি লিজাই বনোৱা পেটু ভাজি আছে দেই পেটু চফা কৰিলে আৰু পেটু বনালেও বাৰু আৰু এইফালে গাইজ আমি ভাত পানী খাই আহি গ'লোঁ এইফালে মা মোক দাঁতত হাঁহ মাংস লাগি ধৰিলে এতিয়া হেৰি এৰুৱাই আছে আৰু বাকী আজি ঘৰলৈ আহিলোঁ যদিও আজি হেৰি কৰা নহ'ল যিহেতু ৰাতিয়ে হৈ গ'ল সেইকাৰণে মানে আমি সেই কাইলৈ ৰাতিপুৱা শুই উঠি মেলি ইয়াতে মাহঁতক সেৱা চেৱা কাঢ়ি মেলি আকৌ বৰমাহঁতৰ ঘৰলৈ যাম এপাক আৰু ওচৰতে আছে খুৰীহঁতৰ ঘৰলৈ যাম তো কাইলৈ লগ পাইছোঁ আজিলৈ আহিছোঁ বাই আৰু এইফালেও আজি ৰাতিপুৱাই ওলাই মেলি ৰেডি হৈ গৈছোঁ যিহেতু বৰ্তাহঁতৰ ঘৰলৈ যাব লাগিব আৰু খুৰীহঁতৰ ঘৰলৈও যাব লাগিব সেইবাবে আমি ওলাই মেলি ৰেডি হ'লোঁ আৰু ফাৰ্ষ্টতে ভাবিছিলোঁ বৰ্তাহঁতৰ ঘৰলৈ যাম বুলি কিন্তু যিহেতু বৰ্তাহঁতি ঘৰত নাই বৰ্তা বৰমা আৰু ভণ্টি গোটেইকেইটা হেৰি দাদা আহি আছে মানে বৰ্তাহঁতক তো দাদাক আনিবলৈ গৈছে এয়াৰপৰ্টৰ পৰা বাকী সেইকাৰণে বৰ্তাহঁতৰ ঘৰলৈ নাযাওঁ এতিয়া ফাৰ্ষ্টতে যাম খুৰীহঁতৰ ঘৰলৈ দাইহঁতৰ ঘৰলৈ তো বলক যাওঁ তালৈ অঁ নহয় ফাৰ্ষ্টত আৰু হেৰি কৰিব আছে কি কয় ককাক সেৱা কৰিব আছে মাহঁতক সেৱা কৰিব আছে তাৰপিছত আমি আকৌ দাইহঁতৰ ঘৰলৈ যাম আৰু এইফালে ই ওলাই মেলি ৰেডি হৈ গ'ল চবকে সেৱা কাঢ়িবলৈ আৰু ভিতৰত কোনে কোনে কি কি কৰিছে চাওঁ বলক এইফালে মাদাৰ এইফালে আমাৰ লিজাই ধুনমানুক ৰেডি কৰি আছে কি কৈছা কি ফনি পিন্ধিলে আকৌ এখন হাতত লৈ আছো হ'ব সেইখনে কিনো আৰু সলাই দিব লাগিছে হা নালাগে এতিয়া গা ধুবলৈ ইমান ৰাতিপুৱা তুমি গা ধুব নালাগে ল'ৰাটো আমাৰ ডাঙৰ হ'ল
মোক দেউতাক অকলে দেই ৱাও এতিয়া ফটো মাৰিবা আৰু ঘৰত হৈ গ'ল এতিয়া যাওঁ খুৰীহঁতৰ ঘৰলৈ বুলি আমাৰ ধন আৰু হেৰি ধন মানুহ গ'ল এতিয়া আমি লিজাৰ লগত মই যাওঁ ফাৰ্ষ্ট নাই বোলা আৰু এয়া আমি খুৰীহঁতৰ ঘৰত আহি লৈছোঁ আৰু হেৰি ভণ্টিহঁতি নাই বাৰু এজনী ভণ্টি বিয়া হ'ল আৰু আছে সৰু ভণ্টি হেৰি স্কুল গৈছে তো সেইকাৰণে নিজান আৰু আমি এতিয়া হেবচা কৰি আহি গ'লোঁ খুৰীহঁতৰ ঘৰৰ পৰা এইফালে ককা বহি আছে ককা বহিছা দুইটাই বহি আছো অঁ দুইটাই বহি আছোঁ বাৰু এইজনী কোন জানো এজনী কোন এই আপুনি ধৰচোন এই দুদিনখন লৈ যাচোন এবাৰ তই যাবিগে আকৌ আজি লৈ পেলাই বিহু বুলি কিবা কমান দিব বিহু বুলি কিবা কমান দিব মই বিহু চব ঠিকে থাকে ন যাবই লাগিব ক'লৈ যাব লাগিব ভগৱানে নিয়ে আকৌ ভগৱানে নিনিয়ে ভগৱানে কেলৈ নিব আকৌ ভগৱানে যাক নিব লাগে তাকহে নিব আকৌ নিনিব লগাব নিনিয়ে নহয় তোমাৰ এতিয়া যাবলৈ নাই নহয় এতিয়া নাই হোৱা তোমাৰ সেইকাৰণে নাই নিয়া আৰু কিবা কিবি তোমাৰ গোৱা না তোমাৰ ফেভৰেটটোৱে গাবা গোৱা সেইটো তেতিয়াহ'লে এবাৰ গোৱা অঁ মোৰ মনটো গোৱা তাৰপিছত মোক কাবা এইটো গোৱা মই তোমাক নহ'বা গালে মানে মই নেহা মাহী ঘৰলৈ লৈ যাম গোৱা মোৰ নেগালে নিনো লিজা মাহীকো মই নিবলৈ নিদিওঁ নহয় তুমি গোৱা তুমি জনাটোহে তোমাৰ ফেভৰেটটোহে গাবলৈ কৈছোঁ বেলেগ গান গাব নাই কোৱা নহয় মই মোৰ স্পৰ্শ সেইটো সেইডোখৰ গোৱা আকৌ আৰু এইফালে আমি এতিয়া আহি গৈছোঁ বৰমাহঁতৰ ঘৰলৈ যোন মানুহ খোলা গেট খোলা ঐ চাই ল দেই তই লিজা চাহাগি দেই তই ফোন এটা কৰিল না গিল সেইখন মাৰ আকৌ গেটখন যিহেতু বৰমাহঁতৰ ঘৰত মানে কুকুৰ যিহেতু বৰমাহঁতৰ ঘৰত কুকুৰ আছে সেইটো কাৰণে মানে আমাৰ মানে সোমাবলৈ লগে লগে আহি আমি সোমাই দিব নোৱাৰোঁ মানে কুকুৰৰ খবৰটো লৈ ল'ব লগা হয় ব'লা এই টিভি চাইছিলে সেইটো পূৰা শুই আছে শুই থকা নাই চাই আছে চকুকেইটা ইমান তেলেকাকৈ চাই আছে যিটো চাউনি মাৰিছে বৰমা ফুল এইজোপা বহুত ডাঙৰ হৈ গ'ল ন অঁ বহুতখিনি ওখ হ'ল মা দীপমণি মামা কি ওচৰ পাহালে এইটো ৰচোন এইটো থৈ দিয়া আগতে এইবিলাক খুব ওলাইছিলে আকৌ এতিয়া নোলায় পূজা চূজা আহিব যে অঁ পূজা পূৰা ওলায় অঁ আৰু এইটো কোনোবাই সঁচা সঁচি আম বুলি মানে একামোৰ দিছিলে বেচেৰা এইটো তিতা কেৰেলা আপেল আৰু মোক হেৰিটো দিয়াচোন পটলটো দিয়া পটল
এই ৰচুনটো পিঁয়াজৰ ৰংটো গুচি গ'ল কালি পটল খাবা পটল নহয় তিতা পটল কি তিতা লাগে নেকি আৰু এজন বহা মামা ইয়াত মাতো বহা এল'ভেৰা ইমান সৰু সৰু দেখি ইমান মৰম লাগিছে আৰু অথনি যে গৈছিলোঁ মই বৰমাহঁতৰ ঘৰলৈ তাত মানে চাহ তাহ খাই মেলি মোৰ বিহু নাচিবলৈ যাবলৈ হৈ গ'ল আৰু মই তাৰ পৰা আহি ডাইৰেক্ট বিহুলৈ গ'লোগৈ সেইকাৰণে পিছৰ ভিডিঅ'খিনি মই নকৰিলোঁ আৰু ফোনটো মই ইয়াতে থৈ গ'লোঁ যিহেতু মোৰ ভিডিঅ' এটা আপলোড দি আছিলোঁ সেইকাৰণে আধাতে মই লৈ নগ'লোঁ বাকী মাৰ ফোনটো লৈ পিনে গ'লোগৈ তাৰপিছতে বিহুৰ পৰা আহি মেলি এতিয়া আকৌ ঘৰত আহিছোঁ তাৰপিছত এতিয়া আকৌ বৰমাহঁতৰ ঘৰলৈ যাম কাৰণ লক্ষ্য তালৈ যোৱা হোৱা নাই সেইকাৰণে এতিয়া আমি আহি গ'লেই আৰু আমাৰ ধনেও হেৰি ধনকো মাতিলে এপাক আহিবলৈ বুলি সেইকাৰণে সি গৈছে আৰু আমি এতিয়া পিছে পিছে যাওঁ মানে এইফালে বহিছে বৰমা সেইটো হৈছে দাদা আৰু এইটো আমাৰ ধন মানুহ আৰু এইটো আমাৰ ধন কি চাইছা অ' শিৱা হাই নাই অ' মাই গড কি হ'ল বেবে পূৰা নেগো হেৰি কৈছে যে আহিম বুলি ভাবিছে বোলে আহি কি লাগিব নেকি তাই আহিবলৈ মানে নহ'লেও কোনোবা মোৰ ওচৰলৈ আহিবও পাৰে বুলি সি মানে এইটো ইচাৰা দিয়ে মোৰ মানে বহুত ভয় লাগে দেই বেবে মই সেইকাৰণে নাযাম মানে তই যা বান্ধি থোৱা নাই তই যা এতিয়া আহিলোঁ নেহাৰ ৰুমলৈ কুকুৰটোক অকণমান জোকাই মেলি থৈ আহিছোঁ আৰু এইজনী হৈছে আমাৰ নেহাৰ লগৰী যি যদি সদায় নেহাৰ লগতে থাকে খালে ই খাই আহিছে নালাগে কিবা কিবি খাই আছে আৰু মই এতিয়া আহিছোঁ পাৰ্লাৰলৈ কৰিব বোলা কিন্তু এইখিনি নাইকিয়া কৰিব আকৌ সেইখিনি মহতিয়াই লৈ ধুন বাৰ্থডে শ্লিম হ'ব নালাগে এফালে মোৰ মেকআপ কৰি দিছে বিউটি পাৰ্লাৰ তোমালোকৰ লোৱা হৈছে নেকি এইটো বত্তা থাক দেই নেহা থাকা দেই আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু বাকী মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব আজিলৈ আহিছোঁ বাই ডিমাণ্ডা থাকিব যে এতিয়া ন যাওঁ দেই